নমস্কাৰ বন্ধু-বান্ধৱসকল আপোনালোকসকলকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ বেংকৰ ফালৰ পৰা। বেলেগ বেংকৰ ফালৰ পৰা বিভিন্ন পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 7-8টা বেংকৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণখিনি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ হয়তো আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো নতুন জেগাৰে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বিভিন্ন বেংকৰ ফালৰ পৰা। ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে, শ্বৰ্ট নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে যে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ তৰফৰ পৰা 6,715টা পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। প্ৰভিজনেৰী অফিচাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। মেনেজমেণ্ট ট্ৰেইন POMT পোষ্টৰ ভেকেঞ্চি আছে। তো বৃহৎ পৰিমাণৰ ভেকেঞ্চি আপোনালোকে চাব পাৰে যে 6,715টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে IBPSৰ ফালৰ পৰা, অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ তৰফৰ পৰা। আজিকালি ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে IBPSৰ ফালৰ পৰা। ভেকেঞ্চিৰ আপোনালোকে চেলাৰীটো চাব পাৰে যে 48,480 টকাৰ পৰা 85,920 টকালৈকে দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে। তো বেলেগ পোষ্টৰ কাৰণে আপোনালোকে চাব পাৰে যে চেলাৰীটো বেলেগ থাকিব। 48,480 টকা, 62,480 টকা, 67,160 টকা, 85,920 টকা আদি বিভিন্ন চেলাৰী আপোনালোকে চাব পাৰে বেলেগ পোষ্টৰ কাৰণে, অৰ্থাৎ বেলেগ ৰেংকৰ পোষ্টৰ কাৰণে আপোনালোকে চেলাৰীটো বেলেগ চাব পাৰে। আপোনালোকে এডভাৰ্টাইজমেণ্ট নাম্বাৰটো চাব পাৰে, কোনো ধৰণৰ ফেক ইনফৰমেশ্যন নহয় আপোনালোকে চাব পাৰে। এইটো হৈছে ভেকেঞ্চিৰ এডভাৰ্টাইজমেণ্ট নাম্বাৰ হয়। 6,715টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। প্ৰভিজনেৰী অফিচাৰ মেনেজমেণ্ট ট্ৰেইন অৰ্থাৎ PO পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে বেংক ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো বেংকৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টোটেল 11টা বেংকৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো এতিয়া আপোনালোকে চাব পাৰে যে বেংক অফ বৰোদাত আছে 1900 পদৰ ভেকেঞ্চি, বেংক অফ ইণ্ডিয়াত আছে 500 পদৰ ভেকেঞ্চি, বেংক অফ মহাৰাষ্ট্ৰত আছে 1,100 পদৰ ভেকেঞ্চি, কানাডা বেংকত আছে 1500 পদৰ ভেকেঞ্চি, চেণ্ট্ৰেল বেংকত আছে 500 পদৰ ভেকেঞ্চি, ইণ্ডিয়ান অভাৰচিজ বেংকত আছে 550টা পদৰ ভেকেঞ্চি। তেনেধৰণে আপোনালোকে চাব যে পাঞ্জাৱ নেশ্যনেল বেংকত আছে 504টা পদৰ ভেকেঞ্চি, পাঞ্জাৱ এণ্ড সিন্ধ বেংকত আছে 161টা পদৰ ভেকেঞ্চি। তো টোটেল আপোনালোকে চাব পাৰে যে 6,715টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে বেলেগ বেংকৰ ফালৰ পৰা। তো আপোনালোকে যিটো বেংকত ইণ্টাৰেষ্টেড হয়, যিটো বেংকত আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'তে SC/ST কেণ্ডেডেটৰ কাৰণে আছে 5 বছৰ, OBC এনচিলৰ কাৰণে আছে 3 বছৰ, PWD কেণ্ডেডেটৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে 5 বছৰৰ চিলেকশ্যন। অৰ্থাৎ 20 বছৰ বয়সৰ পৰা আপোনালোকে 35 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় এই চিলেকশ্যন মিলাই। তো শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে, যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে, আৰ্টছ ছায়েন্স কমাৰ্চৰ কোনো কথা নাই, যিকোনো ষ্ট্ৰীমৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজো এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে জেনেৰেল OBC কেণ্ডেডেট দিব লাগিব 850 টকা এপ্লিকেশ্যন ফিজ, SC/ST PWD কেণ্ডেডেট দিব লাগিব 175 টকা এপ্লিকেশ্যন ফিজ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে, আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দি এপ্লাই কৰি ল'ব। তো আপোনালোকে অফিচিয়েল ৱেবছাইট দি এপ্লাই কৰিব লাগিব, IBPSৰ অফিচিয়েল ৱেবছাইট দি আপোনালোকে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে নিজে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক এপ্লাই কৰি দিয়াত সহায় কৰি দিম। ভেকেঞ্চিৰ ইম্পৰ্টেণ্ট ডেটবিলাক আপোনালোকে চাব পাৰে যে 1 জুলাইৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 21 জুলাই। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে, এতিয়া আপোনালোকৰ হাতত 21 দিন সময় আছে। তো আছিলে ভেকেঞ্চিৰ সুবিধা আপোনালোকক জনাই দিলোঁ যে IBPSৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 6,000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে চাব পাৰে এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকৰ নটিফিকেশ্যনৰ প্ৰয়োজন হয় আপোনালোকৰ হোৱাটছআপত মেছেজ দি দিব, মই আপোনালোকক নটিফিকেশ্যনটো দি দিম। তো বেলেগ বেংকৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। টোটেল 11টা বেংকৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। যিটো বেংকত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো বেংকত আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিয় যদি কমেণ্টত জনাব পাৰে। তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।